Good morning, friends. গৌতম বুদ্ধক কোনো এজন ব্যক্তিয়ে এদিন সুধিছিলে যে মানৱৰ আটাইতকৈ ভুল ক'ত বেছি হয়। তো গৌতম বুদ্ধই তেতিয়া উত্তৰ দিছিলে যে মানুহৰ আটাইতকৈ সেইখিনিতে বেছি ভুল হয় যে মানুহে সদায় মনতে ভাবে যে তেওঁলোকৰ হাতত যথেষ্ট সময় আছে। নহয়নে বাৰু বন্ধুসকল? আমি ভাবোঁ যে আমাৰ হাতত যথেষ্ট সময় আছে, সেইকাৰণে সময়ৰ মূল্য বুজি নাপাওঁ বাবে আমি জীৱনত কষ্ট ভোগ কৰিব লগা হয়। সেয়ে সময়ক সন্মান কৰিবলৈ শিকক, তেতিয়াই সময়ে আপোনাক সন্মান কৰিব। সময় পাৰ হৈ যোৱাৰ পিছতে তাৰ মূল্য বুজা যায়। সময় পাৰ হৈ যোৱাৰ পিছতে তাৰ মূল্য বুজা যায়। সময় ধৰি ৰাখিব নোৱাৰি, কিন্তু আমি তাক ব্যৱহাৰ কৰিব পাৰোঁ। উচিত কৰ্মত আমি সময় ব্যৱহাৰ কৰিব পাৰোঁ। সময়টো ফ্ৰীতে পোৱা যায়, কিন্তু তাৰ মূল্য কোনেও দিব নোৱাৰে। মই আপোনালোকক দুটা কথা কওঁ, এটা বেয়া খবৰ আৰু এটা ভাল খবৰ। বেয়া খবৰটো হ'ল সময় উৰি উৰি যায়, আৰু ভাল খবৰটো হ'ল সেই সময়ৰ পাইলটজন আপুনি। সেই সময়ৰ উৰাজাহাজখনৰ পাইলটজন আপুনি। গতিকে আপোনাৰ হাততে কণ্ট্ৰলটো আছে, আপুনি কণ্ট্ৰল কৰিব পাৰিব সেই সময়ক সদব্যৱহাৰ কৰি। এতিয়া মই সেইকাৰণেই আপোনাক কৈছোঁ যে সময় আপোনালোকে মাল্টিপল কৰিব পাৰিব, কিন্তু সময় আপুনি কেতিয়াও টকাৰ বিনিময়ত কিনিব নোৱাৰে। সময়ক আপুনি মাল্টিপল কৰিব পাৰিব, সময়ক দুগুণ কৰিব পাৰিব। আপোনাৰ 24 ঘণ্টা সময় আজি বুজি নাপাব, আপুনি এই 24 ঘণ্টা সময়টো আপুনি 100 ঘণ্টাও কৰিব পাৰিব। এতিয়া মই আৰু এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক। সময় আৰু শিক্ষক দুয়োজনে শিকায়, দুয়োটা মাধ্যমেৰে আমি শিকিব পাৰোঁ। কিন্তু শিক্ষকে কি কৰে, প্ৰথমে শিকায়, তাৰ পাছতে পৰীক্ষা লয়। কিন্তু সময়ে প্ৰথমে পৰীক্ষা লয়, তাৰ পাছতে আমাক শিকাই থৈ যায়। আজি মই বিশেষ নকওঁ, তথাপিতো এটা কথাই কৈ যাওঁ যে সেইকাৰণে সময় আমাৰ জীৱনৰ বাবে আটাইতকৈ মূল্যৱান বস্তু। গতিকে সময়ক সন্মান কৰিবলৈ শিকক, আৰু সময়ে তেতিয়া আপোনালোকক সন্মান কৰিব। ধন্যবাদ।